আজি কণী নোহোৱাকৈ দৈৰ সৈতে কাপকেক বনাবলৈ লৈছোঁ। কাপকেক বনাবলৈ আমি ঘৰতে থকা চাহ খোৱা কাপকেইটা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ডিছপ'জেল গ্লাছ ব্যৱহাৰ কৰিব পাৰিব। কাপকেককেইটা দেখিবলৈ খুবেই ধুনীয়া হৈছে আৰু ইয়াৰ ৰংটো একেবাৰে দোকানৰ নিচিনা হৈছে। নমস্কাৰ, মই ডলিয়ে সকলোকে আদৰণি জনাইছোঁ। আজি আমি বনাবলৈ লৈছোঁ কাপকেক খাই সকলোৱে খুবেই ভাল পায় আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকেও কাপকেক খাই খুবেই আনন্দ পায়। তেতিয়াহ'লে আহকচোন আমি সহজতে আমাৰ ঘৰত কেনেদৰে কাপকেক বনাব পাৰোঁ অতি কম সময়ৰ ভিতৰত। কাপকেক বনাবলৈ আমি লৈছোঁ 1 কাপ দৈ, 1.5 কাপ ময়দা, গুড়ি চেনি 1 কাপ, আধা কাপ ৰিফাইন তেল আৰু 2 চামুচ গাখীৰ। প্ৰথমতে আমি চেনি 1 কাপ মিক্সিত ভালদৰে পিচি লৈছোঁ। কাৰণ চেনিৰ দানাবোৰ বৰ ডাঙৰ ডাঙৰ, সেয়ে সোনকালে মিহলি হৈ নাযায়। এয়া চাওক, মই গুড়ি কৰি ল'লোঁ। তাৰপিছত দ্বিতীয়তে আমি প্ৰেছাৰ কুকাৰটো এডাল ষ্টেণ্ড বহুৱাই দি 10 মিনিট সময়ৰ বাবে প্ৰিহিট কৰিবলৈ দিম। ষ্টেণ্ডডাল ভালদৰে বহুৱাই দিব আৰু ঢাকনিৰ ৰাবাৰ খুলি ইয়াক 10 মিনিট সময় প্ৰিহিট কৰি ল'ম। এতিয়া আমি আধা কাপ ৰিফাইন তেল লৈছোঁ। আধা কাপ ৰিফাইন তেলৰ সৈতে 1 কাপ দৈ, ভালদৰে মিহলি কৰি ল'ম। দৈ কাপৰ সৈতে ৰিফাইনখিনি ভালদৰে মিহলি হৈ নোযোৱালৈকে এনেকৈ ফেটি থাকিব লাগিব। প্ৰায় 2 মিনিটমান সময় ফেটি লোৱাৰ পিছত ইয়াত 1 কাপ চেনি গুড়ি মিহলি কৰিছোঁ আৰু এতিয়া চেনিখিনি ভালদৰে মিহলি হৈ যোৱালৈকে মিশ্ৰণটো আমি ফেটি লৈছোঁ। কাপকেক বনাবলৈ আমাক 1.5 কাপ ময়দা লাগিব, কিন্তু 1.5 কাপ ময়দা আমি একেলগতে মিহলি কৰি নিদিওঁ। সেয়েহে প্ৰথমতে আমি 1 কাপ ময়দা এখন চেকনিৰ সহায়ত চেকি অকণ অকণকৈ মিহলি কৰি দিম আৰু তাৰ লগতে আমি দিম ইয়াত 1 চামুচ বেকিং পাউডাৰ আৰু এয়া লৈছোঁ আধা চাহ চামুচ বেকিং ছ'ডা। যিটো আমাৰ ঘৰত খোৱা ছ'ডা থাকে সেইটো লৈছোঁ আৰু এইখিনি ভালদৰে চেকনিৰ সহায়ত চেকি লৈছোঁ। আৰু এয়া আধা চামুচ নিমখ লৈছোঁ। আপোনালোকে সোৱাদ অনুসৰি এইটোত নিমখ দিব আৰু এতিয়া ভালদৰে মিহলি কৰি লৈছোঁ। যেতিয়ালৈকে ময়দাখিনি ভালদৰে মিহলি হৈ নাযায় তেতিয়ালৈকে আমি ইয়াক ফেটি থাকিব লাগিব। আৰু এতিয়া আমি বাকী ৰৈ যোৱা আধা কাপ ময়দা ইয়াত মিহলি কৰি দিছোঁ। আমি মুঠতে কাপকেকটো বনাবলৈ 1.5 কাপ ময়দা ব্যৱহাৰ কৰিছোঁ। 1 কাপ আগতে দিছিলোঁ আৰু এতিয়া আধা কাপ চেকনিৰ সহায়ত চেকি মিহলি কৰি দিলোঁ। ময়দাৰ মিশ্ৰণটো যেতিয়ালৈকে ভালদৰে মিহলি হৈ নাযায় তেতিয়ালৈকে আমি ফেটি থাকিম। ময়দাৰ সৰু সৰু টুকুৰাবোৰ ভালদৰে ভাঙি যোৱালৈকে ফেটিছোঁ। এতিয়া আমি ইয়াত 2 চাহ চামুচ গাখীৰ মিহলি কৰিছোঁ। মিশ্ৰণটো ডাঠ হৈছে, সেয়েহে গাখীৰ মিহলি কৰিলোঁ। কেতিয়াবা যদি আপোনালোকৰ মিশ্ৰণটো ডাঠ নহয়, পাতল হৈ থাকে, তেতিয়াহ'লে গাখীৰ মিহলি নকৰিলেও হ'ব। ময়দাখিনি মিহলি হৈ যোৱালৈকে প্ৰায় 5 মিনিটমান সময় আমি ফেটিছোঁ। এয়া দেখিছে, কেকৰ মিশ্ৰণটো ৰেডি হৈ গ'ল। আৰু এতিয়া আমি চাহ খোৱা কাপ লৈছোঁ আৰু ইয়াত কপাহ এটুকুৰাত অকণমান ৰিফাইন লগাই চাৰিওপিনে লগাই দিছোঁ
আপোনালোকে ডিছপ'জেল গ্লাছো ব্যৱহাৰ কৰিব পাৰে অথবা ষ্টীলৰ গিলাচ ব্যৱহাৰ কৰিব পাৰিব। ভালদৰে তেল লগাই দিয়াৰ পিছত ইয়াত এতিয়া আমি এচামুচ ময়দা দিছোঁ। এই ময়দা ভালদৰে চাৰিওপিনে লগাই কাপকেইটা ৰেডি কৰি ল'লোঁ, নহ'লে কাপকেইটা তলৰ পিনে কেকটো জ্বলি যাব পাৰে। এতিয়া আমাৰ মিশ্ৰণটো আকৌ এবাৰ ফেটি লৈছোঁ আৰু ইয়াক কাপত ভৰাই ল'লোঁ। কাপকেইটাত একেবাৰে মুখলৈকে ভৰাই নিদিব, আধালৈকেহে ভৰাই দিব, কাৰণ কেককেইটা যেতিয়া ফুলি আহিব মুখলৈকে ভৰাই দিলে বাহিৰত পৰি যাব পাৰে, সেয়ে আধালৈকে এনেকৈ ভৰাই দিব। এতিয়া ইয়াক মন পচন্দৰ হিচাপত সজাই লওক আপোনালোকে। মই কাঠবাদামেৰে সজাইছোঁ। ডেৰ কাপ ময়দাৰে বনাইছিলোঁ আমি। এই ডেৰ কাপ ময়দাৰে 5টা চাহ খোৱা কাপ পুৰ কৰি লৈছোঁ, মানে 5টা কাপ কেক হৈছে ডেৰ কাপ ময়দাৰে। আপোনালোকে ডিছপ'জেল গ্লাছো ব্যৱহাৰ কৰিব পাৰে। চাহ খোৱা কাপত কেকৰ মিশ্ৰণকেইটা ভৰাই লৈছোঁ। এতিয়া আমি ইয়াক প্ৰিহিট কৰি থোৱা প্ৰেছাৰ কুকাৰত অতি সাৱধানেৰে ভিতৰত বহাই দিম। আপোনালোকে চাব হাত পুৰিব পাৰে, কাৰণ প্ৰেছাৰ কুকাৰটো খুবেই গৰম হৈ আছে। অতি সাৱধানেৰে এনেকুৱাকৈ ভিতৰত ভৰাই দিব। প্ৰেছাৰ কুকাৰৰ ঢাকনিৰ ৰবৰডাল খুলি লৈছোঁ আৰু হুইচেলটো খুলি লৈ আমি ঢাকনি বন্ধ কৰি প্ৰায় 40 মিনিটৰ বাবে একেবাৰে কম জুইত ল' ফ্লেমত আমি ইয়াক সিজিবলৈ দিম। 30 মিনিট পিছত মই এবাৰ চেক কৰিছোঁ আৰু এতিয়া আমি দেখিছোঁ কাপকেককেইটা সিজিবলৈ আৰু প্ৰায় 15 মিনিটমান সময় লাগিব। 15 মিনিটৰ বাবে ইয়াত ঢাকনি লগাই বন্ধ কৰি দিছোঁ। এয়া চাওক 15 মিনিট পিছত আমাৰ কাপ কেক ৰেডি হৈ গ'ল। এয়া মই এডাল বাঁহৰ শলাৰে চেক কৰিছোঁ আৰু ভিতৰৰ পিনেও ধুনীয়াকৈ সিজিছে। কোনো ধৰণৰ মিশ্ৰণ লাগি অহা নাই শলাডালত, মানে আমাৰ কাপ কেক ৰেডি। এতিয়া আপোনালোকে লগে লগে প্ৰেছাৰ কুকাৰৰ পৰা কাপ কেককেইটা উলিয়াই নানিব, গৰম থাকিব, আপোনালোকক পুৰিব পাৰে। সেয়ে প্ৰায় আধা ঘণ্টামান সময় ইয়াক ঠাণ্ডা হ'বলৈ দি তাৰপিছত ইয়াক বাহিৰলৈ উলিয়াই আনিব। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগত থকা বেল আইকনটো দবাই দিব, তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকিব। এয়া দেখিছে আমি আধা ঘণ্টা পিছত কাপকেককেইটা বাহিৰলৈ উলিয়াইছোঁ আৰু ইয়াৰ দেখিবলৈ কালাৰটো খুবেই ধুনীয়া হৈছে আৰু খাবলৈ খুবেই কোমল হৈছে। আপোনালোকে ঘৰতে এনেদৰে দৈৰে কাপকেক বনাবচোন আৰু মোৰ ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'বোৰ চাই কেনে পাইছে।